নামো বিৰাট মনত পৰি আছে একেলগ কৰি আজি বুজি পাৰা লগ কৰিবলৈ কৈছিলা ফোন কৰিছিলা মই এতিয়া তাৰমানে মোৰ ইয়াৰ প্ৰতি কোনে আছেন পাওঁ কোনে আছিলি জানি লৰবা গুচাই দিলে যাব লাগিব ক'ত নদীৰ পাৰত নদীৰ পাৰতে যাবলৈ মোৰ কিন্তু চৰ্দি তথাপিও লগ ধৰিম দা নদীৰ পাৰত দে আহিবা ইমান টাইমত কিন্তু চাই চিন্তি আহিবা দে অলপমান মানুহ জানো বহুত থাকে হ'ব দে এই যামতো 4টা বজাৰ আগতে লগ কৰিম দে 4টা বজাৰ পিছতে কৰোণা হ'লে 4টা বজাৰ আগত কৰোণা নোলাই নহয় জানতো সোনকালে আহিবি দে মই সোনকালে যাম দে জানতো মই ৰেডি হ'মে আৰু হ'ব দে বাই সি ইউ টেক কেয়াৰ বাই বাই সি ইউ চৰ্দি মোৰ কিজানি কৰোণাই হৈছিল গম পাইছা না মোৰ কৰোণাই হৈছিল বুজাকা ৰাতিটো শুবা নৰো মই একো নহয় আমি দুটাই বিয়াৰ কৰা মানুহ আমি প্ৰেমত কটৰা মানুহ আমাৰ একো নহয় কৰোণা হ'লেও একো নহয় সাগৰত যিমান পানী আছে মই সিমান ভাল পাওঁ মই ইমান ভাল পাওঁ ভাতৰ চিটি যাইতা মাৰে মই বেছি চিটি মাৰোঁ ৰাতি মনত কৰি কালি 2টা ললিপপ নিছিলোঁ গম পাইছানে এটা মই কৈছোঁ জামটোক লাগি যাব ৰাতি সপত যাব পাৰি ইমান পানী পিয়া লাগছি পানী যদি মাৰি মাৰি ললিপপটো খালি কিমান মৰম কৰোঁ মই মোৰ মনত পৰি থাকে ৰাতি দিনে মনত পৰি থাকে মই একো খাবা নোৱাৰোঁ কেনেকৈ কৈছা দামটো জানছো তই বাৰু মোক কিতা বিয়া পাতিম মই বিয়াহে কৰোণাটোহে গলিয়ে বিয়া পাতিম কৰোণা হৈছে নাই বিয়া চিয়া পাতিবা দিয়া নাই কৰোণাহে গলিয়ে বিয়া পাতি মই ঘৰত কৈয়ে থৈছোঁ মই দেউতাক কৈছোঁ মাক কৈছোঁ কণ্টা কৈছি বিয়া পাতিবি বাচ্ছা লকডাউনটোহে গলিয়ে বিয়া পাতিবা লাগব লকডাউন থকালৈকে বিয়া পাতিবা নৰা এনেকৈ কৈছি ঘৰত তথাপিও যদি এইবাৰ যদি লকডাউনটো শেষ নহয় তথাপিও মই লকডাউনৰ মাজেৰে হ'লোঁ তলে এলোঁ নিমে ৰাইজহুৱাকৈ বিয়া পাতিবা নলোঁ তলে মানে যাম দে মোৰ কথা মস্ত মই চব যোগাৰ কৰিছোঁৱে ঘৰত গম পাইছা না খালি মোক নিবাচোন লকডাউনটোৰ কাৰণে আমি এই 2 বছৰ বহিলোঁ ইমান দিন প্ৰেম কৰা মানুহ আমি সেনেকৈ নৰোঁ নহয় জানতো চাওঁচোন একবাৰ ঠৌগা একদম তামাম ঠৌগা দেখা হ'ব ইমান ঠৌক দেখা হ'ব ইমান ঠৌগা দেখা আছে মস্ত ঠগ হৈছে সেইকাৰণে মই তোকে ভাল পাইছোঁ আজ কৰিব নালাগে সেইকাৰণে মই তোকে ভাল পাইছোঁ মই ঘৰতো ফটো চটো দেখাইছোঁৱে মই ঘৰত লকডাউনৰ কাৰণেহে নিবা পৰা নাই কি ঠগ দেখা হৈছে দুখ লাগব লাগে মই একবাৰ দূৰৰ পৰা ভালকৈ চাওঁ আছোঁ কি ঠগ দেখা হৈছে ইছৰাম মই পাইছোঁ দে একদম এটা জাগাত বিচাৰি পাইছোঁ 1 পিছে মাল দিছিলে ভগৱানটো 1 পিছে বনাইছে লৈছে মই ভগৱানক 1 পিচটো বিৰাট একদম মন পচন্দকৈ বনাইছে এই পিচ মোক লাগিয়ে সদাইছোঁ মই সেইকাৰণে এই পিচ মালটো মোৰ আগতে মই সেই আমি স্কুলত যাওঁতে বগৰী বাৰী আছিলি
কৈছো মই ভাবিছো এই পিচটো ময়ে ল'ম এই পিচ বেলেগক ল'বাই নেদো মই যে তোক লুজেন লৈ গৈছিলো লুজেন গুটি কথাটো বগৰী খানছে কি লাজ লাগিব লাগে লাগে লুজেন গুটি খুৱাইছিলো আজি মই মটৰ ভাজা নিছিলো গম পাইছিলি না সেই মটৰ ভাজা বা খুৱাওঁতে মই ভাবিছো এই পিচ মাল মই বেলেগক নিবা নেদো ময়ে নিম মই কৈয়ে থোৱা আছে ঘৰত আমাৰ ভিনিয়াকো কৈছোঁ ভিনিকো কৈছোঁ মই এই খুলখালি এটা পাবি ইমান ঠৌগা এনেকৈ কৈছোঁ মই বিৰাট ঠৌগা এনেকৈ কৈছোঁ ভিনিয়ে কৈছোঁ হয় না কৈছোঁ বিৰাট ঠৌগা মই জানতো আমি বাৰু আৰু কোনদিনা লগ হ'ম নো আমি কালি নহ'ল দে কালি ৰবিবাৰে বিৰাট চেকিং চলে কৰোণা উভাৰ হৈ যায় কৰোণাৰ গাড়ী আমাৰ একেবাৰে দুৱাৰমুখেৰে আপডাউন কৰি থাকে কৰোণাৰ গাড়ী কৰোণাৰ গাড়ী সেইকাৰণে মই কাঁচা হৈ থাকে মই চাই থাকোঁ নহয় একে 7টাৰ পিছত কিন্তু ৰবিবাৰে লগ পৰ সোমবাৰে কিন্তু একদম চিঞৰ লগ ধৰিম দেই কি কি খাবি কওঁ মোৰ কাৰণে কিন্তু পকৰি আনিবি দে 10 টকা লৈ আহিম দেই মনে মনে এটা মনে মনে ঘৰত পানী বটল লৈ আহিছোঁ পানী বটল এটা চিঙৰা নে মই ঘুগুনি খাবি আমাৰ এইফালে আকৌ চিকেন পকৰা হ'লে খাবানে এটা দুটা আনবা নৰো ইমান পইচানো ক'ত পাবি একো নহয় মই দেউতাই তাৰপৰা চুৰ কৰিছিলোঁ গালি আকৌ বিয়াৰ পিছতে আকৌ খাব লাগব বিয়া চিন্তা কৰিব নালাগে বিয়াৰ পিছত মোক খুৱাম নহয় বেংকত পইচা আছে দেউতাই এটা পানৰ কাক ক'ৰ পৰা থৈছোঁ কৈছোঁ মোৰ দেউতাই যে মাইক থবা দে পইচাগিলা সেইগিলা পইচা চোৰ মই তোক লাগি থৈ দিছোঁ মই নিজে কাম কৰিব নাযাওঁ কিয় কৈছোঁ মই কষ্ট পাম যি আকৌ যিটোক লগত গেলি মোক বেয়া ৰখা হ'ব বিয়াৰ পিছত যাম বেয়া ৰখা হ'লেও কথা নাই তই তোৰ বেলেগত নাযা মোৰ লগতে থাকবি সেইকাৰণে মই এতিয়া দেউতাই কাম কৰা পইচা মাইক থবা দিলে বাকচৰ কোণাত থৈ দিয়ে মই চাই থাকোঁ ৰাতিপুৱাই যাই পেলাই বেংকত থৈ আহোঁ এতিয়া মই মানে কাম নকৰোঁ কিয় গমছে নে ক'লা চোলা পৰি যাম না বিয়া কৰি নিদি এতিয়া এটা ক'ৰবাত আমি ফুৰিব যাম নহয় বালাজীত যাবি নে ক'ত যাবি হনিমুন কৰিব লাগে ক'ত যাবি হনিমুন যাম দে কামাখ্যাতে যদি লকডাউনটো এইবাৰ বেছি হেৰি হৈ থাকে আমি কামাখ্যাতে যাই পেলাই বিয়া হৈ আহিমেই 5 টকাতে হৈ যাব সিন্দুৰ এটা লৈ যাম 5 টকা দি বাপ্পা আৰু কি কি খাবি তাতে আহোঁতে আছে মাথাগিলা মই এতিয়া খটুৱা নাই গম পাইছে জাগাত খটুৱা এতিয়া খটুৱা নাই মই অলপ বেছি কথা ক'ব নালাগে দেচোন কষ্ট পালি তোৰ কিবা হ'লেও মোৰ একেবাৰে জীৱন নহয় একো হ'বা নাদো আকৌ এটা কথা শুনছে নাই মই যদি কিবা কাৰণে এতিয়া ডক্টৰৰ গালি গম পাওঁ ন কৰোণা হৈছে মদ খোৱা মানুহবোৰে কৰোণা নহয় একঢোক খাম কালি ল'লে আমি অলপমান মদ খাম দে তোক কৰি লৈ আহিম মদ খোৱা মানুহ যে কৰোণা নহয় জানতো স্কাৰ্টৰ হেৰি খোচনাতে গিলাচে পানী বটল এটা লৈ আহিবি লৈ আহিবি আৰু বিড়িও খাব লাগে মাজে মাজে খাম দে একো নহয় দুইটাই হয় না কৰোণা ওলাব কিন্তু কৰোণা ওলালে কথা হেৰি হ'ব আমি এতিয়া যাম দে বাই 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 সোমবাৰে লগ হ'ম দেই বাই বাই
আপা মৰিল কৰোণা হৈ কিনি আৰু ভেটেলিক বিয়া পাতিবা কথা আছিলে ভেটেলি আৰু বিয়া পাতিব ঘৰত খবৰ দিব লাগিব না আপা মৰিল কিমান ভাল পাইছে ইমান ভাল চাল পাই আৰু ইমান প্ৰেম কৰিল আচ্ছা ভেটেলি কি হৈছে কওকচোন কথাটো ভেটেলি কান্দি আছে নেকি ভেটেলি কান্দি আছে ইমান বেয়া লাগছে আজিও ভাল আছিলে লগ ধৰিব আহিছে এতিয়া কি কৰে এতিয়া মাতিব লাগিব কেইটামানৰ মানুহ চলাই দিব লাগিব মোর কথাই আমনি করে নে তুমি যেতিয়া নিজানত বহা মোর ছবিয়ে তোলা দিয়ে নে তুমি যেতিয়া মোর কথা ভাবা স্মৃতি বোলে যদি প্রশ্ন করে পাৰিবানে উত্তৰ লিখিবনে তুমি কিয় এনে কৰিলা এৰা খুটি এৰা দিয়ে দিলা মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত বহা মোৰ ছবিয়ে তোলা দিয়ে নে তুমি যেতিয়া মোৰ কথা ভাবা যাবৰে সময়ত একোকে নকলা কিদৰে থাকিম নাভাবিলা যাবৰে সময়ত উভতি নাচালা কিদৰে পাহৰিম নুবুজিলা নপৰে মনতে আঁতৰি দূৰে দূৰে চকুলো নিজানত বহিলে মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত বহা মোৰ ছবিয়ে তোলা দিয়ে নে তুমি যেতিয়া মোৰ কথা ভাবা পদে ফুলি তুমি তৰুণা ফুলিতি মেৰুতে ছিঙি দিলা সুখে দুখে থাকিম তুমি কথা দিলা চিনাকি নহওঁতে আঁতৰিলা
হাই গাইজ আমাৰ ভিডিঅ'টো চাই কেনে পালে যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব দেই